নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আনন্দ কছাৰী আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আৰু ভিডিঅ'টিৰ থাম্বনেইল দেখি আপোনালোকে নিশ্চয় ধৰিবই পাৰিছে মই কি বিষয়ৰ ওপৰত এই ভিডিঅ'টিত আলোচনা কৰিম। তেন্তে বলক বন্ধু বান্ধৱীসকল, দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে বন্ধু বান্ধৱীসকল, আমি আমাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো খুলি ল'ম। ক্ৰম ব্ৰাউজাৰটো খুলি ইয়াতে আমি epfindia.gov.in লিখি এইটো আমি চাৰ্চ কৰি দিম। ঠিক আছে বন্ধু বান্ধৱীসকল, ইয়াত দেখিছে নেক্সট পেজ খোল খাই গৈছে। ইয়াৰ পিছত বন্ধু বান্ধৱীসকল, আমি মোবাইলটো আমি ডেস্কটপ সাইড কৰি ল'ম। ঠিক আছে, এয়া দেখিছে বন্ধু বান্ধৱীসকল, ডেস্কটপ সাইড, এটা আমি টিক কৰি ল'ম। এয়া হৈ গৈছে ডেস্কটপ সাইড। নেক্সট আমি ইয়াত মেম্বাৰ ইউএনত ক্লিক কৰি দিম। ইয়াৰ পিছত বন্ধু বান্ধৱীসকল, ইয়াতে আমি আমাৰ ইউএন নাম্বাৰ আৰু পাছৱৰ্ডটো লিখি দিম। ঠিক আছে বন্ধু বান্ধৱীসকল, ইয়াত দেখিছে মই মোৰ নিজৰ ইউএন নাম্বাৰ আৰু পাছৱৰ্ডটো ইয়াতে অলৰেডি টাইপ কৰি দিছোঁ। ইয়াৰ পিছত আমি ইয়াতে এইটো কেপচা কোড দেখিছে বন্ধু বান্ধৱীসকল, এই কেপচা কোডটো আমি এজ ইট ইজ যেনেকুৱা ইয়াত দিয়া আছে তেনেকুৱাকৈ আমি ইয়াতে লিখি দিম। ঠিক আছে, E9IA। ঠিক আছে বন্ধু বান্ধৱীসকল, ইয়াৰ পিছত আমি এইটো চাইন ইনত ক্লিক কৰি দিম। ইয়াত দেখিছে বন্ধু বান্ধৱীসকল, নেক্সট পেজ খোল খাই গৈছে। ইয়াৰ পিছত বন্ধু বান্ধৱীসকল, আমি এই ওপৰত একেবাৰে চাইডত দেখিছে বন্ধু বান্ধৱীসকল অনলাইন ছাৰ্ভিচ, এই অনলাইন ছাৰ্ভিচত আমি ক্লিক কৰি দিম। ইয়াৰ পিছত একেবাৰে ওপৰত দেখিছে বন্ধু বান্ধৱীসকল আপোনালোকে ক্লেইম ফৰ্ম 3119 10CMND, এইটোত আমি ক্লিক কৰি দিম। ঠিক আছে, ইয়াত দেখিছে নেক্সট পেজ উঠাই গ'লে বন্ধু বান্ধৱীসকল, ইয়াতে আমি কি কৰিব লাগিব, ইয়াতে আপোনাৰ যোনটো নেকি PF-ত একাউণ্ট লিংক হৈ আছে, বেংকৰ একাউণ্ট লিংক হৈ আছে, সেই একাউণ্টটোৰ নাম্বাৰটো আমি ইয়াতে দেখি ভেৰিফাই কৰিম। ঠিক আছে বন্ধু বান্ধৱীসকল, ইয়াতে মই মোৰ একাউণ্ট নাম্বাৰটো মাৰি আছোঁ 2034। ইয়াত দেখিছে বন্ধু বান্ধৱীসকল, মই অলৰেডি মোৰ একাউণ্ট নাম্বাৰটো লিখি দিলোঁ। ইয়াৰ পিছত আমি এইটো ভেৰিফাই কৰি দিম। ভেৰিফাই কৰাৰ লগে লগে ইয়াতে এটা ৱাৰ্ণিং ছিগনেল আহিব বন্ধু বান্ধৱীসকল। ইয়াত দেখিছে আপোনালোকে আমি ইয়াতে য়েছত ক্লিক কৰি নেক্সট পেজ, এয়া বন্ধু বান্ধৱীসকল নেক্সট পেজ খোল খাই গৈছে। ইয়াৰ পিছত আমি প্ৰচিড ফৰ অনলাইন ক্লেইম, ঠিক আছে বন্ধু বান্ধৱীসকল, ইয়াতে আমি ক্লিক কৰি দিম। ইয়াৰ পিছত বন্ধু বান্ধৱীসকল, আমি PF এডভান্স ফৰ্ম 31 এইটো আমি টিক কৰি দিম। ইয়াৰ পিছত বন্ধু বান্ধৱীসকল, আমি ইয়াতে আমি আপোনালোকে যিটো কোম্পানীত কাম কৰি আছে সেই কোম্পানীটো ইয়াতে আমি চিলেক্ট কৰি ল'ম। ঠিক আছে বন্ধু বান্ধৱীসকল, যোনটোৰ পৰা আপুনি পইচা ওলাব। নেক্সট বন্ধু বান্ধৱীসকল, এইখিনিত এটা অতি মন কৰিবলগা কথা, সাধাৰণতে আমি যেতিয়া PF ওলাওঁ তেতিয়া আমি নেচাৰেল কেলামিটিছ, ইলনেছ বা পাৱাৰ কাট আদি বিষয়ে লৈ PF আমি এডভান্স হিচাপে ওলাওঁ। কিন্তু আজি আমি যিহেতু অতি সোনকালে পইচাটো ওলোৱাৰ বিষয়ে কথা পাতি আছোঁ, চ' সেয়েহে আমি ইয়াতে আউটব্ৰেক অফ পেণ্ডামিক COVID-19 বুলি যিটো অপশ্যন আছে সেইটো আমি চিলেক্ট কৰিম। ঠিক আছে বন্ধু বান্ধৱীসকল, এইটো দিয়াৰ পিছত আমি ইয়াতে আপোনাৰ কিমান পইচা ওলাব, অৰ্থাৎ আপোনাৰ নিজৰ কিমান টকা আছে তাৰ পৰা আমি 75% ওলাব পাৰিম এই বিষয়টোৰ, মানে এই অপশ্যনটো চিলেক্ট কৰি, আউটব্ৰেক অফ পেণ্ডামিক অপশ্যনটো চিলেক্ট কৰিলে ইয়াতে আমি, ঠিক আছে, মই বৰ্তমান ইয়াতে 10,000 টকা এটা এডভান্স ওলাম বুলি ইয়াতে লিখিলোঁ। ঠিক আছে বন্ধু বান্ধৱীসকল, এইটো লিখি আপুনি নেক্সট ইয়াতে আপোনাৰ লোকেলিটি, ইয়াতে আপোনাৰ নিজৰ এড্ৰেছটো লিখি দিব বন্ধু বান্ধৱীসকল, আপুনি য'ত থাকে
ইয়াতে মই বেলতলা তিনিআলি ঠিক আছে বন্ধু বান্ধৱীসকল। নেক্সট ইয়াতে আমি লিখিম ষ্ট্ৰীট, মানে ৰাস্তাৰ নামটো আমি ইয়াতে লিখি দিম। ৰাস্তাৰ নাম হৈছে গাৰুকুছি পথ ঠিক আছে বন্ধু বান্ধৱীসকল। নেক্সট আমি ইয়াতে ষ্টেটটো চিলেক্ট কৰি ল'ম। ষ্টেট চিলেক্ট কৰিলোঁ। নেক্সট ইয়াতে আমি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ম বন্ধু বান্ধৱীসকল। ইয়াতে আমি কামৰূপ মেট্ৰপলিটান ঠিক আছে বন্ধু বান্ধৱীসকল। নেক্সট আমি ইয়াতে চিটি, অৰ্থাৎ আপুনি যিটো চিটিত থাকে সেইটো এড্ৰেছটো লিখি দিলেই হ'ল। গুৱাহাটী, ইয়াত পিনক'ড 781,001 028 ঠিক আছে বন্ধু বান্ধৱীসকল। ইয়াৰ পিছত আমি আমাৰ নিজৰ বেংকৰ পাছবুকৰ এটা স্কেন কপি ইয়াতে আমি চিলেক্ট কৰি ল'ম বন্ধু বান্ধৱীসকল। ইয়াতে আমি স্কেন কপি এটা দিব লাগিব। মোৰ অলৰেডি ইয়াতে স্কেন কৰি থোৱা আছে বন্ধু বান্ধৱীসকল। সেইটো আমি পটককৈ চিলেক্ট কৰি ল'ম। এয়া দেখিছে বন্ধু বান্ধৱীসকল, চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত শেষত আমি ইয়াত টিক কৰি দিম ঠিক আছে বন্ধু বান্ধৱীসকল। ইয়াত টিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল এইটো আমি গেট আধাৰ OTP ইয়াতে টিক কৰি দিম ঠিক আছে। নেক্সট বন্ধু বান্ধৱীসকল মোৰ তাৰ OTP আহি গৈছে অলৰেডি। OTPটো ইয়াতে টাইপ কৰি দিলোঁ। নেক্সট আমি ভেলিডেট OTP এণ্ড ছাবমিট ক্লেইম ফৰ্ম ইয়াতে আমি ক্লিক কৰি দিম ঠিক আছে। কণ্টেক্ট সময় ৰখি দিব ইয়াতে। এয়া বন্ধু বান্ধৱীসকল দেখিছে ইয়াতে আপোনাৰ অলৰেডি মোৰ ক্লেইম ছাবমিটেড হৈ গৈছে অলৰেডি। এইখিনি সম্পূৰ্ণ কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে সম্পূৰ্ণভাৱে নিশ্চিন্ত হৈ থাকিব, কিয়নো আপোনালোকৰ প্ৰয়োজনীয় পইচা আপোনাৰ একাউণ্টত 2 দিনৰ ভিতৰত আহি যাব। যিহেতু মই আপোনালোকক ভিডিঅ'টি আৰম্ভ কৰাৰ আগতেই বা থাম্বনেইলত দিছিলোঁ যে মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাম বুলি, যিটো আপোনাৰ 2 দিনত পইচা একাউণ্টত আহি গৈছে। এতিয়া বলক এয়া দেখিছে বন্ধু বান্ধৱীসকল, মই 20 জুন 2021 তাৰিখে এজনৰ PF এপ্লাই কৰিছিলোঁ আৰু সেয়া 21 জুন 2021 তাৰিখে ছেটেল হৈ গৈছে। নেক্সট আৰু এটাত এপ্লাই কৰিছিলোঁ বন্ধু বান্ধৱীসকল মই, এয়া দেখিছে 4 জুলাই 2021 তাৰিখে মই এপ্লাই কৰিছিলোঁ, সেয়া আপোনাৰ 5 জুলাই 2021ত ছেটেল হৈ গৈছে। অৰ্থাৎ আগদিনা এপ্লাই কৰিছোঁ, পিছদিনা একাউণ্টত পইচা আহি গৈছে। তেন্তে বন্ধু বান্ধৱীসকল ভিডিঅ'টি আমি আৰু বেছি দীঘল নকৰোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে